আমাকে পৰা ধৰিছো এটো লৰা মানুহ হয় আমাৰ বদনাম কৰি আছে কোনটো জায়গাৰ পৰা ধৰিছো ৰাইজক তাৰমানে কি দিগদাৰ কৰে এইবিলাক ডুপ্লিকেট হিজৰাবিলাকে আমাৰ অৰিজিনেল হিজৰাবিলাকক একদম পুৰা ধ্বংস কৰি দিছে গুৰুকক এই অসমবাসী বুলি কয় নহয় ইউটিউবাৰ অসমবাসী মোৰ অনন্ততাই আচল নামটো আৰু মোক মিচিঙত চবেই জিবুৰি বুলি চিনি পায় মই এমাহ হৈ গ'ল এই বাইদেউবিলাকক নুসুধাকৈ মই ট্ৰেইনত কালেকশ্যন কৰিলোঁ তুমি ল'ৰা না ছোৱালী কৈ দিয়া মোৰ বডিটো ল'ৰা কিন্তু মনটো ল'ৰা মানুহ কৈ দিয়া ল'ৰা মানুহ বুলি কিয় ক'ম মোৰ মনটো ক'ব লাগিব না মনটো কবি মনটো নকত তোৰ ল'ৰা লিংগ আছে নাই তোৰ ঐ ল'ৰা হয় মোক লিংগ আছে নাই গড়কোট আপোনাৰ গড়কোট আপোনাৰ চিলাপথাৰ লক্ষিপুৰ আপোনাৰ নামটো মিচিং সমাজৰ পৰা যথেষ্ট ৰেচপেক্ট পাইছিলে ভিডিঅ' কৰিছিলে নাচিছিলে গাইছিলে এইবিলাক নকৰিলেতো তুমি চলি যায় কিয় এনেকৈ কৰিব লাগে তোমাৰতো বহুত ভাল নাম এটা আছিলে মিচিং সমাজত তুমি তোমাৰতো এতিয়া নামটো বহুত তললৈ গুচি গৈছে কি কৰিম আৰু এটা পুলিচে ধৰিছে নেকি আপোনালোকক পুলিচে ধৰিছে পুলিচে ধৰা নাই পাব্লিকে ধৰিছে এতিয়া কি কৰিম বুলি ভাবিছে কি কৰিম বুলি ভাবিছে এইটোকে কৰিবে নে আকৌ আগত নিজৰ শিল্পী লাইনলৈ গুচি যাব মই নিজৰ শিল্পী লাইনত গুচি যাম এইটো কৰাটোতো মিচিং ৰাইজে আপোনাক ছাপোৰ্ট নকৰিব আপুনি যিটো শিল্পীৰ মন এটা আছিলে এইটোতে ছাপোৰ্ট কৰি আছে হ'ব কি কৰিম এইটো নকৰা এতিয়া কি কৰিম বুলি ভাবিছে এইটোৱে কওক এনেকৈ থাকিম আকৌ কি হ'ব এনে কি শিল্পী হ'বনে নে এনেকৈ এইটো আকৌ ষ্টেচনে ঘূৰি ফুৰিব এতিয়া আকৌ অভিনয় কৰিবগৈ তোমাৰ ঘৰ ক'ত মোৰ কংচিলেক জোনাই কি কৰিব আহিছিলে ইয়াত এনেই আলহী শিকাবলৈ আহিছিলে গোগামুখত আপোনালোকৰ চুলিবিলাক কোনে ঘূৰালে চুলিবিলাক কিয় এনেকুৱা হ'ল চুলিবোৰ কিয় এনেকুৱা হ'ল আমালোকৰ এইটো বাইদেউবিলাক আহিছিলে এনেকৈ এইবিলাক কঙতি পিনি লোকৰ বেলেগৰ বাঘ আমালোকক কাটিছে তুমি কৈছিলা নাই যে মোক লেংকা কৰি চাম বুলি সিহঁতে বোলে মোক লেংকা কৰি চাই বোলে এতিয়া মই নিউজ লাইভৰ দ্বাৰা কৈছোঁ যিয়ে যোৱা হওক ইহঁতে এতিয়া ইহঁতেও লেংকা হওক চাওক ৰাইজে আৰু মোকো চাওক আমি কি মানুহ সি কি মানুহ আপোনালোকে ক'ৰ পৰা ইয়াক উঠাই আনিলে আমি ইয়াক গোগামুখ ষ্টেচনৰ পৰা ইহঁতে ডেইলি কালেকশ্যন কৰিবলৈ আহে আমাৰ চেলা নাতি আছে আমাৰ চেলা নাতিবিলাকক ধমকি দিয়ে মাৰিম বুলি কাটিম বুলি আৰু পাব্লিকক সিহঁতে হাৰেচমেণ্ট কৰে পাব্লিকে আমাক ফোন কৰে কেতিয়াৰ পৰা তেওঁলোকে এনেকৈ ইহঁতে আজি 15 দিনমান হৈছে 15-20 দিনমান হৈছে এইটো ৰাতি ৰাতি কালেকশ্যন কৰে ই জোনাইত 15-20 দিনৰ পৰা আমাক ডিষ্টাৰ্ব কৰি আছে তেওঁলোকৰ চাৰ্টিফিকেট আছে নাই তাহাঁতৰ চাৰ্টিফিকেট নাই আমাৰ চাৰ্টিফিকেট আছে দে আমাৰ সব আছে একো কোনো প্ৰুফ নাই তুমি খুজি জানিছা কথা বেলেগ কৈছা